জনসাধাৰণলৈ আমাৰ এই ৰাজাখানা মংগলা গৌৰী মন্দিৰ তৰফৰ পৰা শিৱৰাত্ৰিৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি দুনাই মহকুমাৰ অন্তৰ্গত 1 নং ৰাজাখানা শ্ৰী শ্ৰী মংগলা গৌৰী মন্দিৰ প্ৰাংগণত বিশাল আয়োজনেৰে শিৱৰাত্ৰি উদযাপন অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত ৰাতিপুৱাৰ পৰাই আজি ভক্তৰ অগণন সোঁত বৈ আছে আৰু আমাৰ এই 24 ঘণ্টীয়া কাৰ্যসূচী হ'ব। ৰাতি কীৰ্তন হ'ব, অখণ্ড কীৰ্তন হ'ব, ৰাতিপুৱালৈকে কাৰ্যসূচীবিলাক চলিব। আৰু এই সকলো জনসাধাৰণে এই অঞ্চলৰ সকলো জনসাধাৰণে আমাক সহায় সহযোগিতা আগবঢ়াই কিনি আজিৰ এই কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন ধৰ্মপ্ৰাণ মানুহক ব্যক্তিসকলক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই মন্দিৰ হৈছে আপোনাৰ বিশ্বপ্ৰসিদ্ধ মন্দিৰ। যোৱা 1400 শতিকাত প্ৰবাদ আছে যে বুৰঞ্জীত প্ৰবাদ আছে যে 1400 শতিকাত অসমৰ আদিমত্ত ৰজাই এই শ্ৰী শ্ৰী মংগলা গৌৰী স্থাপনা কৰা বুলি আমি বুৰঞ্জীত ইতিমধ্যে পাইছোঁ, লিপিবদ্ধ আছে। কিন্তু দুখৰ কথা যে 1950 চনৰ ভূমিকম্পত আমাৰ এই মন্দিৰৰ ধ্বংসস্তূপত পৰিণত হৈ সকলোখিনি মাটিৰ তলত বিলীন হৈ যায়। যিহেতুকে এই অঞ্চলত এই ৰাজাখানা অঞ্চলত 1972 চনৰ পৰা মানুহৰ সমাগম হয়। তাৰ আগতে ইয়াত অটব্য অৰণ্য আছিলে, ডাঠ হাবি বন আছিলে, ইয়াত আপোনাৰ হাতীৰ প্ৰকোপ আছিলে, বাঘৰ প্ৰকোপ আছিলে। 1972 চনৰ পিছত যেতিয়া ইয়াত মানুহৰ সমাগম হয়, বসতি কৰে, তেতিয়াৰ পৰা এই মন্দিৰত ৰাইজে প্ৰত্যক্ষ কৰে যে ইয়াত মন্দিৰ আছে বুলি। আৰু সেই দিনৰ পৰা আজিলৈকে 1972 চনৰ পৰা আজিলৈকে নেৰানেপেৰাভাৱে ৰাইজৰ সহযোগত, জনসাধাৰণৰ সহযোগত আমি ইয়াত দিনে ৰাতি পূজা পাঠ কৰি আহিছোঁ। আৰু এই বছৰ হৈছে 22 চন হৈছে আমাৰ স্বৰ্ণ জয়ন্তী উৎসৱ আমি পাতিবলৈ গৈ আছোঁ। অহা নৱেম্বৰ ডিচেম্বৰ মাহত আমি এই মন্দিৰ প্ৰাংগণতে ইয়াত স্বৰ্ণ জয়ন্তী উদযাপন পাতিম। এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতাৰ আমি কামনা কৰিছোঁ। আৰু স্বৰ্ণ জয়ন্তী হৈছে আমাৰ ইয়াত আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ 30ৰ পৰা 40 হাজাৰ লোক আমি ইয়াত সমাগম হোৱাৰ এটা ডাঙৰ এটা পৰিকল্পনা কৰি হাতত লৈছোঁ। আৰু ইয়াত বিশেষকৈ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, ইয়াত আমাৰ স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিম, বিভিন্ন ধৰণৰ ইয়াত কীৰ্তন ভজন ইত্যাদি হ'ব। গতিকে সেইখিনি আপোনালোকৰ থ্ৰু দি আমি অসমৰ বিভিন্ন ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।